আগতে ACS-ৰ পৰীক্ষা নহৈছিল এতিয়া প্ৰতি বছৰে 700 পোষ্ট অকল ACS-APS-ত ওলায় কেইদিনমান আগতে আমি ACS-ৰ নিযুক্তি পত্ৰ দিলো অহা এমাহৰ ভিতৰত আকৌ 700 পোষ্ট ওলাব যে ACS-APS-ৰ কাৰণে আমাৰ সমষ্টিৰ ৰাইজে সকলো এটা সামগ্ৰিকভাৱে চিন্তা কৰক যে এতিয়া আমি তৃতীয় চতুৰ্থ শ্ৰেণীত লাগি থাকিম নে আমি মেজিষ্ট্ৰেট DSP হবৰ কাৰণে চেষ্টা কৰিম নে দুই এজনে আগুৱাই গৈ ACS-APS-ও হ'ব পাৰিম আমাৰ সন্মুখত DC বহি আছে কীৰ্তি বাইদেউ তেওঁতকৈ আমাৰ চেহেৰাবিলাক বেলেগ নেকি তেওঁৰো যিমান যেনেকুৱা তেনেকুৱা আমাৰ ইয়াত সকলোৱে তেওঁ যদি IAS হ'ব পাৰে আমাৰ ল'ৰা ছোৱালী কিয় IAS হ'ব নোৱাৰে তেওঁকতো ভগৱানে বেলেগ কৰি পঠাই দিয়া নাই যে তুমি বেলেগ বুলি যেনেকে আমি পৰিশ্ৰম কৰি সংগ্ৰাম কৰি আমাৰ জেনাৰেশ্যনটো ডাঙৰ হ'ল তাতকৈ বেছি সুবিধা আমাৰ বৰ্তমানৰ জেনাৰেশ্যনটোৰ আছে আজি ইয়াত যিমান ল'ৰা ছোৱালী আছে এই ল'ৰা ছোৱালীবিলাক কোন মোক আহি কয় মই অমুকৰ ছোৱালী মই অমুকৰ ল'ৰা অৰ্থাৎ আমাৰ জেনাৰেশ্যনটোৱে আমি যি ধৰণে কষ্ট কৰি কাৰণ প্ৰত্যেকৰে দেউতাক মাকক মই জানো মাকক জানো দেউতাকক জানো দেউতাক মাকসকলে যিমান কষ্ট কৰিছিলে আজিৰ জেনাৰেশ্যনটোৱে সিমান কষ্ট কৰিবলগীয়া হোৱা নাই কাৰণ আমাৰ জেনাৰেশ্যনটোতে জালুকবাৰী সমষ্টিৰ জীৱনলৈ এটা ভাবিব নোৱাৰা পৰিৱৰ্তন আহিল মই নিজে জানো প্ৰত্যেকৰে দেউতাকৰ প্ৰত্যেকৰে মাক কোন আছিল দেউতাক কোন আছিল বা মই নিজে কি আছিলো আমি সকলোৱে সকলোক চিনি পাওঁ আমাৰ প্ৰজন্মটোৱে এটা পৰিশ্ৰমৰ ফলত আমি এটা পৰ্যায় পালো আজি আমাৰ ল'ৰা ছোৱালীবিলাকে আমাৰ প্ৰজন্মটোৱে যিমান অন্তত জালুকবাৰী সমষ্টিৰ প্ৰেক্ষাপটত কষ্ট কৰিব লাগিছিল আজি ইমান কষ্ট কৰিবলগীয়া হোৱা নাই জালুকবাৰী সমষ্টিত চৰকাৰী চাকৰি কৰা মানুহে 15,000তকৈ বেছি আছে মেবি 20,000ও হ'ব পাৰে আগতে ক'ত আছিল কৰবাত গাঁৱত গলে দুজন তিনিজনে আছিল চাকৰি কৰা মানুহ আজি 20টা বছৰত আমাৰ জীৱনলৈ ভাবিব নোৱাৰা পৰিৱৰ্তন আহিছে আৰু এই পৰিৱৰ্তনবোৰ কাৰ বাবে আমাৰ নতুন প্ৰজন্মৰ বাবে দেউতাক মাকে যদি মোৰ ওচৰত বা মই কাৰোবাৰ ওচৰত তৃতীয় চতুৰ্থ শ্ৰেণীৰ চাকৰি বিচাৰি গৈছিলো আমাৰ ল'ৰা ছোৱালীবিলাকে মেজিষ্ট্ৰেট DSP ডাক্তৰ ইঞ্জিনিয়াৰ হৈ আমাক গৌৰৱান্বিত কৰিব লাগিব কাৰণ সমাজে সদায় ঊৰ্ধ্বমুখী ওপৰলৈকে যাব খোজে আমাৰ জেনাৰেশ্যনটোৱে কৰা কামবিলাক আমাৰ ল'ৰা ছোৱালীয়ে কৰিব নালাগে হয় তৃতীয় চতুৰ্থ শ্ৰেণীও কাম লাগিব প্ৰত্যেকে ডক্তৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰে সমাজত ইলেক্ট্ৰিচিয়ানো লাগিব প্লাম্বাৰো লাগিব আমাক ল্যাবৰেটৰী টেকনিচিয়ানো লাগিব কিন্তু মই এটাই কথা ক'ব খোজো যে সুবিধা ইমান